কবিতাৰ শিৰোনাম বিষণ্ণতা, কথা প্ৰাঞ্জল ডেকা, আবৃত্তি পাখি দাস। বিষণ্ণতা। তুমি কান্দিছা তাৰ বাবে যিয়ে তোমাক প্ৰেমৰ নামত চকুলোৰ নদী খান্দি দিছে। তুমি কান্দিছা তাৰ বাবে যিয়ে তোমাক প্ৰতিশ্ৰুতিৰ নামত হৃদয়ত প্ৰচণ্ড আঘাত কৰিছে। তুমি কিয় কান্দিবা সেইজনৰ বাবে যিজনে তোমাক প্ৰেমৰ পথাৰত হাবুডুবু খুৱাই নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছে। তুমি সেইজনক পাহৰি যোৱা যিজনে তোমাক অভিমানৰ নামত তোমাক পাহৰিবলৈ আনৰ লগত প্ৰেমৰ আদিবাট পঢ়িব লৈছে। তুমি তাতেই সুৰক্ষিত থাকিবা য'ত তোমাৰ কিবা হেৰুৱাৰ ভয় নাথাকিব, নাইবা কিবা পোৱাৰ লালসাও নাথাকিব। তোমাৰ সুৰক্ষা তুমিয়েই ল'ব লাগিব। তোমাৰ দুৰ্বলতাৰ সুযোগ ল'বলৈ হেজাৰজন ৰৈ আছে তোমাৰ হিতৰ বাবে নহয়, তোমাক ধ্বংসৰ পথলৈ আগুৱাই নিবলৈ। আগুৱাই যোৱা অকলে, কিয়নো জন্মটো অকলেই পাইছিলা আৰু মৰিবতো অকলেই লাগিব।